নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল আসাম গ্ৰেভিটিলৈ। তো বন্ধুসকল, অসম চৰকাৰৰ ফালৰ পৰা পুনৰ কেইটামান কম্পিউটাৰ অপাৰেটৰৰ বাবে পদ মুকলি কৰা হৈছে। এই পদবোৰত আবেদন কৰিবলৈ হ'লে আপোনাৰ শিক্ষামূলক অৰ্হতা কি হ'ব লাগিব, কেনেকৈ এই পদবোৰত আপুনি আবেদন কৰিব পাৰিব, তো গোটেইখিনি তথ্য ভিডিঅ'টোৰ মাধ্যমে জনাই দিম। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। আৰু এটা কথা বন্ধুসকল, বহুতো ল'ৰা ছোৱালীয়ে আবেদন মাচুলৰ কাৰণে আবেদন কৰিব নোৱাৰে। বহুত পদবোৰত আবেদন মাচুল অতিৰিক্তকৈ বেছিকৈ দিয়া থাকে। তো এইটো পদত যিটো আবেদন মাচুল হয় এইটো খুবেই কম। এই পদবোৰৰ কাৰণে যদি আপোনালোকে এলিজিবল হয় দেন নিশ্চয়কৈ এপ্লাইটো কৰি ল'ব। আৰু যদি আমাৰ চেনেলটোলৈ নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি যাব। এতিয়া আহিছোঁ পদৰ ডিটেইলছসমূহ লৈ। তো আজিৰ পদটো আছিল আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ পৰা। ইয়াত মুঠ 17টা কম্পিউটাৰ অপাৰেটৰৰ বাবে পদ মুকলি কৰা হৈছে। আবেদনৰ লাষ্ট ডেটটো 13 এপ্ৰিল 2024লৈকে আপুনি আবেদন কৰিব পাৰিব। ইয়াতে এপ্লাই মোডটো অনলাইন যোগেদি আপুনি এপ্লাই কৰিব লাগিব। কেটেগৰী ৱাইজ ভেকেঞ্চিটো ভগাই দিয়া হৈছে। আনৰিজাৰ্ভ আছে 8টা, OBC MOBCৰ বাবে 5টা, SCৰ বাবে 1টা, STPৰ বাবে 2টা আৰু STHৰ বাবে 1টা পদ মুকলি কৰা হৈছে। পে স্কেলৰ কথা ক'বলৈ গ'লে ইয়াতে 14,000ৰ পৰা 60,500 টকালৈ আপুনি পাব আৰু গ্ৰেড পেখন 6,200 টকা লাভ কৰিব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত এই পদবোৰত 18 বছৰৰ পৰা মেক্সিমাম আপুনি 40 বছৰলৈকে আবেদন কৰিব পাৰিব। এজ অন 01/01/2024। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত এই পদবোৰত বেছি কোৱালিফিকেশ্যন বিচৰা নাই। ইয়াতে হাই ছেকেণ্ডেৰী পাছ বিচৰা হৈছে গভৰ্ণমেণ্ট ৰেকগনাইজ ব'ৰ্ড কাউন্সিল। লগতে আপোনাৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চিটো থাকিব লাগিব। ৰেচিডেণ্টশ্বিপৰ ক্ষেত্ৰত এই পদবোৰত পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব আৰু আপোনাৰ PRCখন থাকিব লাগিব। PRC নাথাকিলে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব এজ এ ৰেচিডেণ্টশ্বিপ প্ৰুভৰ কাৰণে। এইকেইটা পদত আপোনাৰ এজ ৰিলেক্সেশ্যনৰ সুবিধাখিনিও থাকিব। SC STৰ বাবে 5 বছৰকৈ পাব। OBC MOBC হ'লে 3 বছৰকৈ আপুনি অতিৰিক্ত পাব। PWBD হ'লে 10 বছৰ আপুনি অতিৰিক্ত পাব। এইটো পদত আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা এখনো বিচৰা হৈছে। ইয়াতে 6 মান্থৰ এখন কম্পিউটাৰ ডিপ্ল'মা বিচৰা হৈছে। এইখিনি যদি আপোনাৰ আছে দেন এই পদবোৰত আপুনি এপ্লাই কৰিব পাৰিব। আৰু এই পদবোৰত আবেদন মাচুলখনো খুবেই কম ৰখা হৈছে। সকলো কেটেগৰীৰ বাবে 47 টকা 20 পইচাকৈ ৰখা হৈছে। ইয়াতে যিসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় তেওঁলোকে অনলাইনৰ মাধ্যমে এই পদবোৰত এপ্লাই কৰিব লাগিব। আৰু এইটো পদৰ ডিটেইলছসমূহ আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰা হৈছে। তো তাতে যাই আপোনালোকে পঢ়ি চাই যদি আপোনালোকৰ অৰ্হতা মিলে দেন এপ্লাই কৰি ল'ব। ইম্পৰ্টেণ্ট ডেটৰ ক্ষেত্ৰত 14 মাৰ্চ আবেদন ষ্টাৰ্ট হৈছে আৰু 13 এপ্ৰিল 2024লৈকে আপুনি আবেদন কৰিব পাৰিব। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। লগ পাই আছোঁ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ' লৈ। তেতিয়ালৈ জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম, জয় আই অসম।